নমস্কাৰ, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো তাৰ উপলক্ষে এখন সুন্দৰ প্ৰাকৃতিক মাজত থকা এখন স্কুললৈ গৈ আছোঁ। তো ভিডিঅ'টো বহুত সুন্দৰ হ'ব গৈ আছে। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আমি বিশেষকৈ এতিয়া মই নহয়, আমি আহি আছোঁ। আৰু মোৰ লগত আছে দুলুমণি বাইদেউ। এয়া আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখা পায়ে থাকে। তো আমি এতিয়া স্কুলখনলৈ গৈ আছোঁ আৰু তাত গৈ আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিম, কেনেদৰে পালন কৰিম, সকলোখিনি মোৰ ভিডিঅ'ত আপোনালোকে চাই থাকিবলৈ পাব। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ধ্ৰুৱৰ কৰ্মসূত্ৰে তেনেকৈ উপস্থিত থাকিব নোৱাৰে, কিন্তু আজি ধ্ৰুৱক দেখি পেলাই ভাল লাগিছে। একেলগে আহি আছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। আমি দণ্ডিনাথ প্ৰাথমিক বিদ্যালয় বিশ্বজিৎ বৰা পথত আছে, তাত আমি গৈ আছোঁ। এতিয়া আপোনালোকে পিছৰ কাৰ্যসূচীখিনি দেখা পাব। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ডিজে অসম, আপোনালোকে চাই আছে ডিজে অসম পুৰণা চেনেল। আহি পাই গৈছোঁ। এয়া মোৰ পিছফালে আপোনালোকে দেখিছে সুন্দৰ প্ৰাকৃতিকৰ মাজত স্কুলখন আছে। আৰু ইয়াতে আমাৰ আজি কাৰ্যসূচী হ'ব বিশ্ব পৰিৱেশ দিৱস হিচাপত। আমাৰ NGOৰ সকলোখিনি আহি আছে। এতিয়া সকলো NGOৰ আমাৰ যিমানখিনি মানুহ আছে সকলোখিনি আহি আছে। আৰু খুব সুন্দৰ, একদম সোমোৱাৰ পৰা কি ধুনীয়াকৈ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত স্কুলখন আছে। তো আপোনালোকক সকলোখিনি মই মোৰ ভিডিঅ'ত আজি দেখুৱাম। স্কুলখনলৈ সোমাই আহি থাকোঁতে খুব সুন্দৰ দৃশ্য এটা দেখা পালোঁ। মই যিমানেই কেমেৰাটো আগবাঢ়ি লৈ গৈ আছিলোঁ, তেতিয়া তিনিজন কণ ভাইটিয়ে খুব সুন্দৰকৈ মনোনীত কৰি লৈ গছপুলি এটা ৰুই আছিল। এনেকুৱা লাগিছিলে স্কুলখনত সোমাই আমাৰ যি কৰ্তব্য এই কণ শিশুকেইটাই গম পাইছে। আৰু সিহঁতৰ কৰ্মটো দেখি নথৈ আনন্দ হৈছোঁ। খুব সুন্দৰ শিক্ষা। এই কণমানিকেইটা ভৱিষ্যত যাতে উজ্জ্বল হওক। এয়া হৈ গ'ল প্ৰধান শিক্ষকৰ কক্ষ। আৰু ইয়াতে আমাৰ NGOৰ সকলো বহি লৈ অলপ আলোচনা কৰি আছে, কাৰণ আমাৰ সভাপতি ডাঙৰীয়া আহি পোৱাহি নাই। তো সেই গতিকে আমাৰ কোনো কাৰ্যসূচী আগবঢ়াব নোৱাৰাত আমি তেওঁৰ অপেক্ষাত মই ভাবিলোঁ কিনো বহি থাকিম, অকণমান স্কুলখনকে চাওঁ। আমাৰ কণ শিশুকেইটাই কি কৰে কি নকৰে গোটেইখিনি সিহঁতৰ অলপ দৃশ্যবন্দী কৰোঁ বুলি দেখিছোঁ। প্ৰথম সোমাওঁতেই যি তিনিজন কণমানিয়ে পুলিটো ৰুবলৈ খান্দি আছিলে, তেওঁলোকে বৰ্তমান পুলিটো ৰুই আছে। খুব ভাল লাগিলে, মনটো বাৰম্বাৰ সিহঁতৰ ওচৰলৈকে লৈ গৈ আছিলে। সেইকাৰণে মই কেমেৰাত এই বস্তুখিনি দৃশ্যবন্দী কৰিছোঁ। আৰু স্কুলখনৰ চাৰিওফালে চাওকচোন প্ৰাকৃতিক সৌন্দৰ্য কেনে। এইয়া মোৰ লগৰ উৎপলো আহি পায়। সেই দূৰৰ পৰা কণমানিকেইটাৰ ফূৰ্তি দেখি সঁচাই লৰালৰি কাললৈ মনত পৰি গ'ল। কেনেকুৱা এটা অনুভৱ, আজি খুব ভাল লাগিল যে এনেকৈ সৰুতে আমিও উৎপতীয়া আছিলোঁ। তেনেকুৱাই কিছুমান ল'ৰালিৰ শৈশৱ মনত পৰি গ'ল। আজি দিনটো কি হয় গম পোৱা? কি হয় কোৱাচোন? বিশ্ব পৰিৱেশ দিৱস। আৰু আজি তুমি খুব সুন্দৰকৈ মই অহাৰ পৰা দেখি আছোঁ তুমি গছবিলাকত পানী দি আছা। আৰু সদায় তুমি এইটো কৰা। অকল আজি বিশ্ব পৰিৱেশ দিৱস বুলিয়ে যে আজি পানী দিব লাগে সেইটো কথা নহয়, হয়নে? তো সদায় তুমি কি কৰিবা? অকল স্কুলত বুলি নহয়, ঘৰতো আছে নাই? গছ গছনি আছে নাই? সকলোকে তুমি বন্ধু বান্ধৱক যদি মৰম কৰা, আমি প্ৰকৃতিকো মৰম কৰিলেহে আমি জীয়াই থাকিম, হয়নে নহয়? ধুনীয়া ল'ৰা। ভাইটিটোৰ লগত কথা পাতি লৈ তাৰপিছত আকৌ দেখিলোঁ কেইটামান কণ শিশুৱে খুব জঁপিওৱা লুটি বাগৰ মৰা একচন সিহঁতৰ চলি আছিল। তাকে অলপ দৃশ্যবন্দী কৰিলোঁ। আৰু এইফালে দুটা কণমানিয়ে চাৰিওসীমাত থকা গছপুলিত পানী দি আছে। আৰু সিহঁতক লগতে মই ক'লোঁ যে
অকল আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে যে আমি গছৰ প্ৰতি ধ্যান ৰাখি আমি সকলো খালি ফটো ষ্টেটাছ এনেকৈ লগালে নহয়। আপোনালোককো কৈ আছোঁ, মোৰ ভিডিঅ' যোনে চাই আছে, আপোনালোকে প্ৰতিটো দিনত নালাগে, জীৱনত যেতিয়া ধৰক ভাল কিবা ধৰক কাৰোবাৰ বাৰ্থডে, আজি ধৰক আপোনাৰ ঘৰত নতুন সদস্য আহিছে, মানে সন্তানৰ কথা কৈছোঁ, তো তেনেকুৱা ভাল উৎসৱৰ দিনত আপোনালোকে এটা এটাকৈ গছ পুলি ৰুব। তো এয়া আমাৰ সভাপতি আহি পালে, এতিয়া সকলোখিনি ওলাই আহিছোঁ বৃক্ষৰোপণ কৰিবৰ কাৰণে। আৰু সকলোৱে দীপেনদা, এয়া প্ৰধান শিক্ষক সকলো ওলাই আহিছে। এতিয়া পলম নকৰাকৈ আৰু ৰ'দটো মানে খুব টান হোৱাত আমি কাৰ্যসূচীখিনি সোনকালে কৰোঁ বুলিয়েই সভাপতি অহাৰ পিছত আৰু অপেক্ষা নকৰিলোঁ আৰু সোনকালে আমাৰ কাৰ্যসূচীখিনি আগবঢ়াওঁ বুলি ভাবিলোঁ। বিশ্ব পাৰিপাৰ্শ্বিক দিৱস বুলি গুটি এটাকে লগালোঁ কৰচন গছৰ, হবি আৰু ভালকৈ। এইটো গুটি মানে গৰুও নাখায়, ছাগলীও নাখায়, পুলিটো ইয়াত প্ৰটেকশ্যন নিদিলেও চলে। গতিকে এইটো গুটি মই অল ডে মোৰ কাৰণে এনভাইৰনমেণ্ট ডে, মই সকলো দিনাখনেই এই স্ক্ৰু ড্ৰাইভাৰ আৰু এয়া গুটি আছে, য'তে ফলং ৰাস্তা পাওঁ তাতেই লগাওঁ। মোৰ স্কুটিটো আছে আৰু মোৰ ছুইফ্ট ডিজাৰ গাড়ীখনটো লৈ যাওঁ। অসমৰ বিভিন্ন জেগাত মই গ'লে 2-3টা পুলি হ'লেও লগাওঁ গুটি। গতিকে ইয়াত ন' প্ৰটেকশ্যন দিওঁ, কোনো কাৰণ নাই। এতিয়া আপুনি আমাৰ অসমৰ ৰাইজক বিশ্ব পৰিৱেশৰ ওপৰত দুটামান কথা ক'লেও ভাল পাম। ধন্যবাদ। যে বিশ্ব পৰিৱেশ দিৱস মোৰ মতে সকলো দিনাখনেই হ'ব লাগে, আজি বুলি যে পুলি লগাবলৈ এইটো কথা নহয়। কথা হ'ল কি, আমাৰ বিভিন্ন শুভ কামত আছে, জন্মদিন আছে বা কিবা ঘৰ লোৱা বা কিবা কিবি এনেই শুভ কাম, তেওঁ সকলোতে 1-2টা পুলি লগালে বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনাখনে যে লগাব লাগে এইটো কথা মানুহৰ মানে অল ডে হ'ব লাগে এনভাইৰনমেণ্ট ডে, সকলো কাৰণে। আৰু শুভ কামত সকলো লগাব পাৰে। এতিয়া সকলোৱে যদি লগাই থাকোঁ জন্মদিনত, আজি অসমৰ বিভিন্ন সকলো মানুহৰে ল'ৰা ছোৱালী আছে, প্ৰত্যেকৰ নিজৰ জন্মদিন আছে, প্ৰত্যেক জন্মদিনত যদি এটাকৈও পুলি লগায় মিনিমাম, তেতিয়া অসমখনত এই এনভাইৰনমেণ্ট দিৱসৰ কোনো ইমান প্ৰয়োজন নহ'ব। চব দিনাখনেই হ'ব লাগে। আজি গছৰ অবিহনে আমি প্ৰাণী জীয়াই থাকিব নোৱাৰোঁ, পৃথিৱী জীয়াই নাথাকে। গতিকে আমি গছ লাগিবই। গতিকে এইখিনিকে ক'লোঁ, ধন্যবাদ। এয়া আমাৰ ধ্ৰুৱই কৰচন গছৰ গুটি লগাইছে, যিটো গুটিত নেকি পুলিটো প্ৰটেকশ্যন নিদিলেও চলে। প্ৰটেকশ্যন এইটো কাৰণে দিব লাগে, গৰু ছাগলীয়ে খালে নষ্ট হ'ব। গতিকে এই গুটিটোৰ পুলি যেতিয়া হ'ব, তেতিয়া গুটিটোৰ পৰা পুলিটো কোনেও নাখায়, গৰু ছাগলীয়ে নাখায়। আৰু এটা লগাবা হা, এনেকুৱা মানে দিয়া। গতিকে এই পুলিটো সেইটোৱে ভাল। আৰু গতিকে এতিয়া আমাৰ তেজপুৰ টাউনতো লগাইছে, বিভিন্ন জেগাতো কৰচন বুলি কয়। আমি এটা লগোৱা আৰু এটা তাত লগাবা। কৰচন গছৰ গুটি গৰু ছাগলীয়ে খাব নাখায়েই, গৰু ছাগলীয়ে এতিয়া নোখোৱা বস্তুৱেই। মই আপোনাক কথাখিনি ক্লাছটো দিম বাৰু। দিয়ক। আৰু এটা আছেনে? এইটো বাইদেউ লগাব, এইটো বাইদেউক দিয়া এটা। বাইদেউ লগাব এটা। মাজতে কথা থাকি গৈছিলে, আকৌ এবাৰ পুনৰ মানে কৈছোঁ যে তেনেকৈ আপোনালোকৰ ধৰক জীৱনত যিকোনো ধৰক প্ৰথম কিবা ভাল হেৰি হ'লে, যেনে ধৰক মই আগতে কৈ আহিলোঁ যে আপোনাৰ বাৰ্থডে হওক, আপোনালোকৰ ঘৰলৈ কোনোবা নতুন সদস্য আহক, বা আপোনাৰ কাৰোবাৰ কিবা ভাল মানে ধৰক যেনেকুৱা আৰু মই বুজাব ইমান ভালদৰে পৰা নাই যদিও হয়তো আপোনালোকে বুজি পাইছে। তেনে মানে প্ৰত্যেক মানে ভাল মুহূৰ্ত ক্ষণত আপোনালোকে নিজেই এজোপাকৈ য'তেই হওক, অকল ঘৰত বুলি নহয় বা য'তেই হওক, প্ৰকৃতিক আমি য'তে ত'তে আমি সংৰক্ষণ কৰিব পাৰোঁ, কাৰণ প্ৰকৃতি থাকিলেহে আমি থাকিম। তো সেইকাৰণে আৰু এয়া এতিয়া আমাৰ প্ৰধান শিক্ষকক আমাৰ NGOৰ ফালৰ পৰা এটা পুলি দিয়া হৈছে আৰু তেওঁ এতিয়া ৰোপণ কৰিব। ৰোপণ কৰি লোৱাৰ পিছতে আমি স্কুলখনৰ চাৰিওকাষে আনিছোঁ বিভিন্ন ধৰণৰ বগৰী, কঁঠাল, জামু, নেমু,
এনেকৈ বিভিন্ন ধৰণৰ গছ গছনি মানে পুলি অনা হৈছে। তো সেইখিনিও আমি একে ৰোপণ কৰিম। আগতে এয়া কৰি লৈছে আৰু বাকীখিনি ভিডিঅ' আৰু কৰিব হয়তো নোৱাৰিম। তো সেই গতিকেলৈ আজি মোৰ ভিডিঅ' ইমানেই। তো ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু সকলোলৈ পুনৰ এবাৰ বিশ্ব পৰিৱেশ দিৱস বুলি নহয়, আপোনালোকে আপোনালোকৰ জীৱনৰ সকলো শুভ ক্ষণতে এজোপা গছ পুলি ৰুম বুলি আজিৰ পৰা প্ৰতিজ্ঞা লওক। তেতিয়া আমাৰ নিজৰ আমি গছ পুলি সংৰক্ষণ কৰিব পাৰিলেহে, প্ৰাকৃতিক আমি জীয়াই ৰাখিব পাৰিলেহে আমি যে জীয়াই থাকিম সেই কথাটো মনত ৰাখি লোৱাটো উচিত বুলি মই ভাবি আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মাটিটো ভাল দেই।